নমস্কাৰ আজি হৈছে ২৭ মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ এপিচিচিৰ সভাপতি তথা ভূপেন বৰাক বদলি কৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে বাছনি কৰা হৈছে সাংসদ গৌৰৱ গগৈক পুনৰ জনাইছো অৱশেষত প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে গৌৰৱ গগৈক ৰোজলিনা তিৰ্কি জাকিৰ হুছেইন সিকদাৰ আৰু প্ৰদীপ চৰকাৰক কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে বিতৰ্কৰ মাজতে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত অৱশেষত আইচিচিয়ে গঠন কৰিলে প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটি লগতে ভূপেন বৰাক নিৰ্বাচনী প্ৰচাৰ কমিটিৰ দায়িত্ব অৰ্পণ কৰা হৈছে লগতে দেৱব্ৰত শইকীয়াক সমন্বয়ৰক্ষী কমিটিৰ দায়িত্ব অৰ্পণ কৰা হৈছে লগতে ইস্তাহাৰ কমিটিৰ দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰদ্যুৎ বৰদলৈক প্ৰচাৰ কমিটিৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰকিবুল হুছেইনক পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী দ্ৰুতগতিত বিয়পিছে কোভিডৰ সংক্ৰমণ ইতিমধ্যে কৰোনাৰ এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে কেইবাজনো লোক প্ৰায় ৩টা দিনতে ১৬খন ৰাজ্যলৈ বিয়পিলে কোভিডৰ নতুন ভেৰিয়েণ্ট এই পৰ্যন্ত দেশত ১০০০ৰ ঘৰ অতিক্ৰম কৰিলে কোভিডত আক্ৰান্ত ৰোগীয়ে দিল্লীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বৰ্তমান সময়ত কোভিডত আক্ৰান্তৰ সংখ্যা ইতিমধ্যে চৰকাৰে জৰুৰীকালীন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যখনত সৰ্বাধিক কেৰালাত ৪৩০ জনলৈ বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা ঠিক একেদৰে মহাৰাষ্ট্ৰত ২০৯ জন দিল্লীত ১০৪ জন গুজৰাটত ৮৩ জনৰ দেহত ধৰা পৰিছে ইতিমধ্যে কোভিড মহামাৰী আনহাতে তামিলনাডুত ৬৯ জন কৰ্ণাটকত ৪৭ জন উত্তৰ প্ৰদেশত ১৫ জন আৰু ৰাজস্থানত ১৩ জনলৈ বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা ঠিক একেদৰে তেলেংগানা গোৱা ছত্তীশগড় মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশতো হুৰাহুৰে বৃদ্ধি পাইছে এতিয়া কোভিডত আক্ৰান্ত ৰোগী উল্লেখযোগ্য যে বিগত ৩টা দিনত দেশৰ ভিতৰত প্ৰায় ৫ গুণ পৰ্যন্ত বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা এই পৰ্যন্ত কোভিডত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হৈছে ২জনকৈ ৰোগীৰ ভয়াৱহ ৰূপত বৃদ্ধি পোৱা কোভিডত আক্ৰান্তৰ সংখ্যাক লৈ উদ্বিগ্ন হৈ পৰিছে বৰ্তমান সময়ত চৰকাৰ সতৰ্ক হৈ থাকিবলৈ ৰাজ্যৰ প্ৰতিখন হাস্পতাললৈ জৰুৰী বাৰ্তা প্ৰদান কৰিছে এতিয়া কেন্দ্ৰই ৩টা দিনতে ১৬খন ৰাজ্যলৈ বিয়পিলে কোভিড মহামাৰীৰ নতুন ভেৰিয়েণ্ট এই পৰ্যন্ত দেশত ১০০০ৰ ঘৰ অতিক্ৰম কৰিলে কোভিডত আক্ৰান্ত সংখ্যাই পৰৱৰ্তী খবৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা তীব্ৰ অভিযানক লৈ এবিএমছুৰ ভয়ংকৰ হুংকাৰ প্ৰদান মুছলমানসকল দৰিদ্ৰ হোৱাৰ বাবেই প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী হিচাপে সজোৱা হৈছে ইয়াৰ উপৰিও এবিএমছুৰ নেতা তথা টাইছন হুছেইনে কি মন্তব্য কৰিছে চাওঁ আহক অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানক লৈ এবিএমছুৰ ভয়ংকৰভাৱে হুংকাৰ প্ৰদান দৰিদ্ৰ মুছলমান হোৱাৰ বাবেই প্ৰকৃত ভাৰতীয় লোকক বিদেশী হিচাপে সজোৱা হৈছে এয়া মন্তব্য এবিএমছুৰ লগতে কৈছে যে কোনো নীতি নিয়ম নমনাকৈ সীমান্ত আৰক্ষীয়ে যাকে তাকে বাংলাদেশী হিচাপে সজাই আটক কৰিছে অবৈধ বাংলাদেশীৰ নামত বিজেপি চৰকাৰে যি হঠকাৰী সিদ্ধান্ত লৈছে এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় সুপ্ৰিম কোৰ্টলৈ গ'লে ৯৯% লোক ভাৰতীয় হৈ পৰিব কেৱল ধৰ্মীয় আৰু সামাজিক স্বীকৃতি মুছলমান হোৱাৰ বাবেই আচলতে ভাৰতীয়ক হাৰাশাস্তি কৰা হৈছে পিতৃ মাতৃ স্বদেশী কিন্তু পুত্ৰক খোজোৱা হৈছে এইবাৰ বাংলাদেশী অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানৰ মাজতেই এই মন্তব্য প্ৰদান কৰিছে এবিএমছুৰ নেতা তথা টাইছন হুছেইনে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হ'ল মাজুলীৰ এজন যুৱকজনৰ নাম ৰূপম শইকীয়া বুলি জানিব পৰা গৈছে পুনৰ জনাইছোঁ সত্ৰভূমি তথা মাজুলীত ওলাইছে এইবাৰ পাকিস্তানী সমৰ্থনকাৰী পাকিস্তানক সমৰ্থন দি গ্ৰেপ্তাৰ হ'ল ৰূপম শইকীয়া ওৰফে পিংকি সামাজিক মাধ্যমত ৰূপম শইকীয়াই দিছিল আপত্তিজনক পোষ্ট গড়মূৰ থানাৰ মহকিনা গাঁৱৰ ৰূপম শইকীয়াক ধৰি জেললৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান সময়ত হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত আছিল ৰূপম শইকীয়া ছ'চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট পোৱাৰ পিছতে আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান গড়মূৰ থানাৰ 23/25 নম্বৰ গোচৰত ৰূপম শইকীয়াক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ পূৰ্বেও ছ'চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট আপলোড দি আহিছিল মাজুলীৰ ৰূপমে পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘুৰ উন্নয়নৰ বাবে আমছুৱে ল'লে এইবাৰ বৃহৎ সংকল্প এই সন্দৰ্ভত আমছুৰ ফালৰ পৰা কোৱা হৈছে যে জাতিৰ উন্নয়নৰ বাবে হাজাৰ হাজাৰ আমছু কৰ্মী শ্বহীদ হ'বলৈ সাজু আছোঁ বিজেপি চৰকাৰে সদায় ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাই আহিছে অসম চৰকাৰৰ এনে অত্যাচাৰৰ বাবেই আমি সংগ্ৰাম অব্যাহত ৰাখিম সংখ্যালঘু সমাজ উন্নয়নৰ বাবে আমছুৱে ল'লে এইবাৰ বৃহৎ সংকল্প সংখ্যালঘুৰ উন্নয়ন নোহোৱালৈকে চৰকাৰৰ বিৰুদ্ধে আন্দোলন চলি থাকিব
এই মন্তব্য আমছুৰ ৪৫ সংখ্যক শ্বহীদ দিৱসৰ দিনটোতেই চৰকাৰলৈ আমছুৱে দিলে হুংকাৰ প্ৰদান চৰকাৰক সকিয়নি আমছুৰ কেন্দ্ৰীয় সভাপতি তথা ৰেজাউল কৰিম চৰকাৰৰ লগতে তেখেতে কৈছে যে অধিক শক্তিশালীভাৱে সংখ্যালঘুৰ সমস্যা সমাধান নহ'লে সংগ্ৰাম চলি থাকিব আজিলৈকে শ্বহীদসকলে চৰকাৰৰ পৰা যিহেতু কোনো ধৰণৰ মৰ্যাদাই নাপালে ৰাজ্যত সংখ্যালঘু সমাজ উন্নয়ন নহ'লে আমাৰ সংগ্ৰাম চলিয়ে থাকিব শ্বহীদৰ সকলো আশা পূৰণ কৰিবলৈ আমছু সদায় বদ্ধপৰিকৰ সংখ্যালঘু সমাজ কলা দিনটোত আমছুৰ তৰফৰ পৰা লোৱা হৈছে এনেদৰে বৃহৎ সংকল্পৰ গ্ৰহণ নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ